নলবাৰীৰ সোণপুৰ অঞ্চলত ঢালাইৰ কাৰণে ৰেডি হোৱা ঘৰ এটা আজি চেক কৰিব আহিছোঁ আৰু ইয়াতে ভিডিঅ'টো অকণমান দীঘল হ'ব। স্লেব ঢালাইৰ আগমুহূৰ্তত আপুনি মালিক হিচাপে কি কি পইণ্ট চাব লাগে আজি মই কিছু দেখাই দিম, আপোনালোকে ভিডিঅ'টো শেষলৈ চাওক। ইয়াতে চাওক তলত তিনিডাল বাৰ আছে, যিডাল মাজৰ বাৰ আছে ৰডডাল এইডাল উৰ মূৰ দিছে, এইডাল এনেকৈ দিব নালাগে। মাজৰ ৰডটো কাটি কিনে এক্সট্ৰা পিচ হিচাপে মাজত দিব লাগে। এই যিটো বেণ্ড শেষ হৈছে ইয়াৰে পৰা আৰম্ভ কৰি মাজৰ পৰ্চনখিনিত কাট পিচ ৰড 2 পিচ কৰি দিব লাগে। ইয়াত মিস্ত্ৰী একডালে দি দিছে, যাৰ কাৰণে ইয়াৰ 50% ফাংচনেল হ'ব ৰডডালৰ। ইয়াৰ উপৰি চাওক বিম কলম জাংচনটো সুন্দৰ হৈছে। বিমৰ ৰডটো কলমৰ ভিতৰৰে গৈছে গোটেইকেইডাল ৰড। আপোনালোকে বিমৰ গোটেইকেইডাল ৰড কলমৰ ভিতৰৰে যোৱাটো কৰিব। তাৰপাছত চাওক এই গাঁঠিবিলাক যে আছে, এই গাঁঠিবিলাক 5 ইঞ্চি মূৰে মূৰে হ'ব লাগে আৰু ক'তো যাতে গাঁঠি ৰৈ নাযায় আপোনালোকে এইটো অলপমান চোকা নজৰ দিব। তাৰপিছত চাব লগা পইণ্ট হিচাপে আপুনি যদি চাই এই কাভাৰবিলাক চাওক, প্ৰতি 1 মিটাৰৰ মূৰে মূৰে স্লেবত মিনিমাম 20 mm কাভাৰ দিব লাগে আৰু এই কাভাৰবিলাক চিমেণ্টৰ কোম্পানীয়ে ফ্ৰী কৰি দিয়ে টোটেলি। আপোনালোকে কাভাৰবিলাক যাতে দিয়ে বিমত 25 mm, স্লেবত 20 mm, কলমত 40 mm। আৰু চাওক এই মাজত ছিংগল জালি, ছাইডত ডাবল জালি হয় ক্ৰেংক বাৰ দিয়া যিটো ছিষ্টেম, এই ছিষ্টেমটো সকলোতে দিব লাগে। বাট মিস্ত্ৰীয়ে কি কৰিছে চাওক এইটো পেনেলত আকৌ দিয়া নাই এক্সট্ৰা, মানে যিটো ক্ৰেংক বাৰ গোটেই উৰমূৰ ডাবল জালি দিছে। ডাবল জালি দিয়াৰ ফলত যিটো খৰচ ৰডৰ সেইটো মালিকৰ বহুত বেছি পৰিমাণে এক্সট্ৰা হৈ যায়, কোনো প্ৰয়োজন নাই। আপুনি ছাইডতো এইটো যিটো ক্ৰেংক বাৰ থাকে মাজত ছিংগল জালি, ছাইডত ডাবল জালি এই ছিষ্টেমত দিব লাগে। তাৰপিছত চাওক যিটো এইটো কেণ্টিলিভাৰ বিম গৈছে, কেণ্টিলিভাৰ বিমত সদায় ওপৰৰ পৰ্চনত ৰডৰ সংখ্যা বেছি হ'ব লাগে। চাওক মিস্ত্ৰী ইয়াতে কি কৰিছে, তলত 3ডাল মেইন ৰড আৰু ওপৰত 2ডাল দিছে মেইন ৰড আৰু কাট পিচ 2ডাল দিছে। এইটো নিয়ম নহয়, একচুৱেলি কি কৰিব লাগে তলত 2ডাল আৰু ওপৰত 3ডাল ডাইৰেক্ট ৰড পেলাব লাগে এনেকৈ কেণ্টিলিভাৰ বিমত। তেতিয়া কি হয় বিমবিলাক ষ্ট্ৰং হয়। কেণ্টিলিভাৰ বিমৰ এটা এক্সট্ৰা ছিষ্টেম থাকে ৰড মানে বাইণ্ডিং কৰা, যিটো মিস্ত্ৰী ইয়াতে চাওক 50% ৰড মানে বাঢ়াই দিছে ইয়াতে মাজলৈ, কিন্তু উৰমূৰ তেখেতসকলে ওপৰত যিটো কম্প্ৰেছন জোনত ৰড দিয়া নাই। গতিকে এইটো সদায় মনত ৰাখিব কেণ্টিলিভাৰ পৰ্চনত যাতে ওপৰত ৰডৰ পৰিমাণটো বেছি হয় তলতকৈ। তাৰপিছত চাওক আপোনালোকে এই এটা ৰিং ওলাই আছে ওপৰত পষ্টত, এই ৰিংবিলাক কিয় দিয়া হৈছে ইয়াতে, যাতে পষ্টৰ যিটো এলাইনমেণ্ট পষ্টটো যাতে ষ্ট্ৰেইট হৈ থাকে, নহ'লে ঢালাই দিনে কি হ'ব আপোনালোকৰ মছলাৰ প্ৰেছাৰত পষ্টটোৰ এলাইনমেণ্টটো চেঞ্জ হ'ব পাৰে। আৰু যিটো ৰিংবিলাক থাকে, ৰিংবিলাক বান্ধা নিয়মটো হৈছে মাজত 6 ইঞ্চি বা 5 ইঞ্চি আপোনালোকে গেপত বান্ধিব আৰু ছাইডত 2 পিনে 4 ইঞ্চি গেপত বান্ধিব। বিমটো আপুনি টোটেল যিমান লেন্থ হয় 4 ভাগ কৰি ল'ব, ওচৰৰ 1 ভাগ আৰু ইফালৰ 1 ভাগত 4 ইঞ্চি, মাজত 6 ইঞ্চি বা 5 ইঞ্চি। আৰু বিম কলম যিটো জাংচন আছে ইয়াতে চাওক কেতিয়াও আপোনালোকে জইন পেলাব নিদিব, ৰডটো তেনেকুৱা লেভেলতে কাটি ল'ব লাগে তলতে। ইয়াতে এটা ৰডত মই জইন দেখা পাইছোঁ, এইটো যাতে নহয়। আৰু এই ৰডবিলাক যাতে চাটাৰিঙত লাগি নাথাকে ইয়াৰ কাৰণে আপোনালোকে কি কৰিব, দাই মাৰি ৰডকেইডাল অকণমান বেকা কৰি দিব। তেতিয়া কি হ'ব চাটাৰিঙত লাগি নাথাকে আৰু চাটাৰিং খোলাৰ পিছত মামৰ খোৱা চান্স কমি যায়। আৰু যিবিলাক ৰিং থাকে ৰিংবিলাক 45 ডিগ্ৰী এংগল বা 135 ডিগ্ৰী এংগলত অল্টাৰনেট কৰি আপোনালোকে বান্ধিব দিব মিস্ত্ৰীক। আৰু এনেকুৱা ধৰণে পইণ্টবিলাক আপোনালোকে চেক কৰিব।